ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক চোটা যাদুকৰ পাছৰখিনি পঢ়াম চোৱা। कलकत्ता के सुरम्य बोटानिकल उद्यान में लाल कमलिनी से भरी हुई एक छोटी सी झील के किनारे घने विश्व की छाया में अपने मंडल के साथ बैठा हुआ मैं जलपान कर रहा था। माने কি হৈছিলে সেইদিনাখন কি কৰিছিলে সেইদিনাখন কি কৰিলে লেখকে बोटानिकल उद्याনত কি কৰিছিলে নিজৰ সংগী মানে ঘৈণীয়েকৰ সৈতে আৰু মণ্ডলী যি কৰ্মচাৰীসকল নিজৰ লগৰীয়াসকলৰ লগত জলপান খাই আছিলে। বাটে সৰহি কথা বতৰা চলি আছিলে। ইতনে में বহি छोटा जादूगर दिखाई पड़ा। तेनते छोटा जादूगरक देखिবলৈ পাইছিলে সৰু जादूगरक। हाथ में सारखाने की खादी का झोला साफ साघिया और आधी बाहू का कुर्ता, फिर पर मेरा रुमाल सूत की रस्सी से बंधा हुआ था। मस्तानी साल से झुमता हुआ आकर कहने लगा कैसे बाबूजी नमस्ते, आज कहीं तो खेल दिखाऊँ कैसे। तेनते বহি থাকোঁতে দেখিব বোলে সৰু যাদুকৰ পোৱালিটোক আৰু তাৰ ৰূপ বৰণটোৰ তুলনা মানে বৰ্ণনা কৰিছে যে কি তাৰ গাত দেখিব পোৱা গৈছিলে কি হৈছে এডাল ৰছী আৰু কি কৈছিলে আৰু ৰুমালখন আছিলে সেই লেখকৰ যিখন ৰুমালত সিদিনাখন মানে খেলাৰ সামগ্ৰীবিলাক বান্ধি লৈ গৈছিলে সেই ৰুমালখন আছিলে আৰু কৈছে মানে কাপোৰ তাৰ গাৰ চাৰ্টটো আছিলে কি আধা মানে আন্ধে কুৰ্তা বুলি কৈছে। আন্ধে বাহুকে মানে কি হৈছে বাহুকেইটা কাটা থাকে যে মানে অকল গাটো থাকে সেনেকুৱা চাৰ্ট এটা পিন্ধি আছিলে। মানে সেই বৰ্ণনা কৰিছে লেখক মানে চোটা যাদুকৰ পোৱালিটো কেনেকুৱা দেখিবলৈ আৰু কেনেকুৱা মস্তানী চালত আহিছে। মানে এটা যাদুকৰ সৰু বাচ্চাৰ কথা মনত পেলোৱাচোন। বা আমি ধৰা চিনেমাবিলাক চাওঁ, চিনেমাবিলাক সৰু কিছুমান চিনেমাত আছে সৰু কালত ধৰা এটা হিৰোটো যেতিয়া কি হয় সৰুকালত যিটো বদমাছি তাৰ সেই এটা মানে এটা পৰিৱেশত ডাঙৰ হৈ যাতে এটা ভাল ল'ৰা হয় হিৰো হৈ গৈ ডাঙৰ হোৱাৰ পাছত সৰুতে সি যিটো ৰূপ থাকে কিছুমান তেনেকুৱা থাকে নহয় চিনেমাবিলাকৰ কাহিনীবিলাকত সেই সময়লৈ বৰ্ণনা কৰা সেই সময়লৈ মনত পেলোৱা তেতিয়া এই চোটা যাদুকৰ যিটো দৃশ্য তোমালোকৰ সন্মুখত অট'মেটিক আহি পৰিব। মই একদম সহজ ভাষাত তোমালোকৰ কথাবিলাক কৈছোঁ দেই। নাভাবিবা যে ছেম টু ছেম এটা ৱৰ্ড বা এটা বাক্য দীঘলীয়াকৈ গোটেই শব্দটো মানে বুজি পাব লাগিব তেনেকুৱা কথা নহয়। মই আগতে তোমালোকক কৈছোঁৱেই সেই কথাষাৰ তেনেকৈ বস্তু বুজিব একদম বহুত সহজতে কথাবিলাক বুজি পাবা তোমালোকে। আৰু তোমালোকে মোৰ ৰিকুৱেষ্ট থাকিল তোমালোকক যিবিলাকে মোৰ এই চেনেলটো নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো টিপি ৰাখিবা যাতে মোৰ সকলো ভিডিঅ' তোমালোকে পোৱা আৰু লাইক কমেণ্ট কৰিবা মোক জনাবা কেনেকুৱা পাইছা মানে বুজি পাইছা নাই কিবা কথা থাকিলে ক'বা মই স্পষ্টকৈ কৈ দিম তোমালোকক। তাৰপাছত কি হ'ল চোৱা বাবুজি বুলি কৈছে আহক আজি মই তোমালোকক আপোনাক কি খেল দেখুৱাম। তেতিয়া লেখকে ক'লে नहीं जी अभी हम लोग जलपान कर रहे नालागे এতিয়া আমি জলপান খাই আছোঁ মানে फिर उसके बाद क्या गाना बजाना होगा कैसे ইয়াৰ পাছত জলপান খোৱাৰ পাছত মানে কি কৰিব লাগিব মানে বাবুজি বুলি কয় তেওঁ সুধিলে মানে চোটা যাদুকৰে नहीं जी तुमको कुछ से कुछ कहने का चाह रहा था। श्रीमती ने कहा दिखलाओ जी तुम तो अच्छे आई कैसे কিবা এটা ক'ব লওঁতে খঙত নেহি বুলি পেলাই নহয় বুলি পেলাই তেতিয়া খঙত তেতিয়া শ্ৰীমতী তেন্তে মাত দিলে দিখলাও তুমি দেখুৱা তুমি ভাল সময়ত আহি পালা বুলি কৈছে। भला कुछ मन तो पहले मैं चुप हो गया क्योंकि श्रीमती की वाणी में वो माँ किसी मिठास थी जिसके सामने किसी भी लड़के को रोका नहीं जा सकता। उसने खेल आरम्भ किया किसे লেখিকাই মানে লেখকৰ ঘনীয়েকে ক'লে যে কি বুলি ক'লে যে ভাল সময়তে তুমি আহিলা আৰু কিছে কিবা এটা কৰা তেতিয়া মনটো ভাল লাগিব ভাল সময়ত আহিছা তুমি আৰু মই খেল চাওঁ। তেতিয়া সেই যিটো ক'লে কওঁতে মানে লেখকে শ্ৰীমতীক বাধা নিদিলে কাৰণ শ্ৰীমতীৰ সেই মাতটোত মাকৰ যিটো কোমলতা সেই কোমলতাটো পাইছিলে মানে সৰু ল'ৰাটোক ধুনীয়াকৈ কৈছিলে মানে সেই খেল দেখৰ আৰু খেল আৰম্ভ কৰিলে। তাৰপাছতে চোটা যাদুকৰে उस दिन कार्निवल के सब खिलौने उसके खेल में अपना अभिनय करने लगे। भालू मारने लगे, बिल्ली उठने लगे, बन्दर ঘূৰকনে লগে কৈছে সেইদিনাখন কাৰ্নিভেলৰ সকলো খেলনা মানে খেলা যিবিলাক মানে আছিলে তাতে ভালুক বিল্লি মেকুৰী বন্দৰ সেই সকলোবিলাকে নিজৰ নিজৰ অভিনয় কৰিব ল'লে। ভালুকে ইয়াত মানে কি কৰিলে বিল্লিয়ে কিছে ঠেহ লাগিলে ভালুকে মনালে মানে ঠেহ ভাঙিলে বান্দৰ ইফালৰ পৰা সিফালে গছত দৌৰি মানে জঁপিয়ালে ইফালে সিফালে গুৰিয়াকে বিয়া হোৱা মানে পুতলাবিলাকৰ বিয়া হ'ল গুড্ডা বৰ কানা निकला उस लड़के को बासलता से ही अभिनय हो रहा था सब हस्ते लुटर पुटर हो गए हस्ते কৈছে মানে কি কৰিলে সকলোৱে চাই গৈছে আনন্দিত হ'ল মানে আৰু ল'ৰাটোৰ যিটো নিৰীক্ষণ ল'ৰাটোৰ সংকেততে সকলো অভিনয় হৈ আছিলে গম পালা।
मैं सोच रहा था बालक को आवश्यकता ने कितने शीघ्र शत्रु बना দিয়া ইহিটো সংসাৰহে মই বুজি পাইছিলোঁ যে মই ভাবিছিলোঁ যে ল'ৰাটোক কিমান আৱশ্যকতাই কেনেকৈ ইমান সোনকালে শত্ৰু বনাইলে এইটো হৈছে সংসাৰৰ নিয়ম ताश के सब पत्ते लाल हो गए फिर सब काले हो गए गली की सूत के डोरी टुकड़े टुकड़े होकर जुड़ गए लड्डू अपने आप नाच रहे थे मैंने कहा अब हो चुका अब अपना खेल बतौर लो हम लोग भी अब जाएंगे कैसे ताशर सकलो কি হৈছে পাত লাল হৈ গ'ল তাৰপিছত কোলা হৈ গ'ল আৰু কি হৈছে ৰছীবিলাক ছিগি আকৌ লগ লাগি গ'ল তেনেকৈ মানে খেলবিলাক আৰম্ভ হ'ল তাৰপিছত লেখকে ক'লে যে अब हो चुका এতিয়া হ'ব আমি তোমালোকে তুমি কি হৈছে খেলৰ সামগ্ৰীবিলাক বুটলি লোৱা আমি এতিয়া যাওঁ श्रीमती ने धीरे से उसे 1 रुपये दे दिया वो उछल उठा मैंने कहा लड़के किसे श्रीमतीয়ে লাহেকৈ 1 रुपया এটা দিলে আৰু সি চিঞৰি উঠিলে পইচাটো পায় আৰু মই ক'লো এই ল'ৰা বুলি পেলাই মানে ধমকি দিছিলে আৰু छोटा जादूगर कही ही मेरा नाम है इससे मेरी जीविका है छोटा जादूगर बोली कौक एटियो मोर नाम यार पर मोर जीविका मैं कुछ बोलना ही चाहता था कि श्रीमती ने कहा अच्छा तुम इस रुपये से क्या करोगे मैं किबा ক'ব বিচাৰিছিলোঁ তেনেতে শ্ৰীমতীয়ে মাত লগালে যে তুমি এই পইচাটোৱে কি কৰিবা পহলে ভৰ পেট পকৰি খাওঁগা फिर एक छुट्टी कंबल लूंगा कैसे প্ৰথমতে ভৰ পেট ভৰাই পকৰি খাম তাৰপিছত কি কৰিম এখন কম্বল কিনিম मेरा क्रोध अब लौट आया मैं अपने पर बहुत क्रोध होकर सोचने लगा ओह कितना स्वार्थी हूँ मैं उसके 1 रुपये पाने में इच्छा करने लगा था न कैसे मैं क्रोधित हो निजके बुझी पालो जे कि কৰিছিলোঁ যে মই নিজকে নিজৰ যেটো ভুল সেইটো বুজি পালো আৰু মই স্বাৰ্থপৰ যে সেই কথা অনুভৱ কৰিলোঁ আৰু ল'ৰাটোৱে এটকা পাওঁতে মই ইচ্ছা ভাৱ উৎপন্ন হৈছিল মোৰ সেই কথাটো কৈছে মই নমস্কাৰ करके चला गया हम लोग लगा लता कुंज देखने के लिए चले ही नमस्कार कर गुसी गल आमी लता कुंज चाबले ओलालो उस छुटे से बनावटी जंगल में संध्या साय साय करने लगे थे कैसे সেই সৰু বনাস্পতি জংঘলত সন্ধ্যা সময় साय साय शब्द শুনিবলৈ পোৱা গৈছিল अस्ताचलगामी सूर्य के अंतिम किरणें विश्व की पत्तियों से विदाई ले रही थी एकदम शांत वातावरण था हम लोग धीरे धीरे मेट्रो से हवड़ा की ओर जा रहे थे कैसे মানে সূৰ্যৰ ৰশ্মি অন্তিম কিৰণে বিশ্বৰ পত্ৰৰ গছৰ পাতবিলাকত পৰিছে মানে সন্ধ্যাৰ এটা আগমনৰ সময় আৰু সেই সময়টো একদম শান্ত বাতাবৰণ আমি ধীৰে ধীৰে মটৰেৰে কি কৈছে হাওৰা ফালে গৈ আছিলোঁ ৰহৰহকৈ छोटा जादूगर स्मरण होता था सचमुच वह एक झुपड़ी के पास कंबल कांध पर डाले खड़ा था मैंने मोटर रोककर उससे पूछा तुम यहाँ कहाँ रৈ গৈ থাকোঁতেই মানে লাহে লাহে অলপ অলপ খন্তেক সময় এটা পলৰ পাছতেই কিছে छोटा जादूগৰৰ স্মৰণ হৈছিল মানে সিহঁতে মানে গাড়ীত গৈ থাকোঁতে छोटा जादूগৰৰ বিষয়ে বাৰ্তালাপ কৰি গৈছিল বা সিহঁতক মনত পেলাই গৈছিল छोटा जादूগৰক মানে এই লেখক আৰু লেখকৰ ঘৈণীয়েকে আৰু সঁচাকৈ छोटा जादूগৰক দেখিবলৈ পাইছিল যে কি ঝুপৰি এটা সন্মুখত কম্বল গাত লৈ ৰখি আছে আৰু মটৰখন ৰাখি মই সুধিলোঁ কি বুলি সুধিলে লেখকে তুম ইহা কহা ইয়াত তুমি ক'ত থাকা বা ইয়াত ক'ত मेरी माँ ही है न अब उसे अस्पताल वालों ने निकाल दिया है मैं उतर गया उस झुपड़ी में देखा तो एक स्त्री सिथुरों से लड़ती हुई काँप रहे थे मैं मेरी माँ ही है न मोर माँ ইয়াতে আছে ন তেওঁলোক হস্পিটেল চিকিৎসালয়ৰ মানুহে উলিয়াই পঠাইছে বাহিৰলৈ মানে চিকিৎসালয়ৰ পৰা লৈ আহিবলৈ আনিছোঁ এতিয়া বুলি মানে তেনেকৈ কৈছে যে চিকিৎসালয়ত তেওঁৰ ইলাজ নহয় মানে সেইকাৰণে উলিয়াই পঠাবলগীয়া আছে বা হস্পিটেলত ৰখা নাই মানে সেই কথাটোকে কৈছে যে মোৰ মা ইয়াতে থাকে मैं उत्तर गया मैं उत्तर মানে গাড়ীৰ পৰা নামিছিলোঁ আৰু ঝুপৰিত ফালে চাইছিলোঁ যে এজনী স্ত্ৰী এগৰাকী মহিলাই কি কৰিছে কপি আছে ঠাণ্ডাত আৰু মানে বেমাৰত এটা যেটো অবয়ব সেই অবয়বটো দেখিবলৈ পাইছিল বেমাৰী এটা যেটো অবয়ব বেমাৰী মানুহৰ छोटा जादूगर ने कंबल ऊपर से डालकर उसके शरीर से चिपते हुए कहा माँ मेरे आंसू से आंसू निकल पड़े छोटा जादूगर पोৱালিটোৱে কি কৰিলে কম্বলখন গাত শৰীৰটো দি মানে স্ত্ৰীগৰাকী মহিলাগৰাকীৰ শৰীৰটো দি মা বুলি চিঞৰিলে মা বুলি ক'লে তেতিয়া লেখকৰ চকুৰ পৰাই নিগৰি ওলাইছিলে এইটো এটা বিশেষ দুখ লগা দৃশ্য যেটো দৃশ্যত এগৰাকী মহিলাই ঠাণ্ডাত কপি আছে বেমাৰী দেহা আৰু এটা সৰু ল'ৰাই গাত কাপোৰখন দি মা বুলি এটা আবেগত কান্দিছে সেই সময়খিনিক লেখকে অনুভৱ কৰিছে बड़े दिन की छुट्टी बीत चली थी मुझे अपने ऑफिस में समय से पहुंचना था कोलकाता में से मन का उब गया था फिर भी चलते चलते एक बार उद्यान को कैसे
বহুত দিনৰ ছুটি শেষ হৈছে আৰু মোৰ অফিচলৈ যোৱাৰ সময় হৈছে মানে মানে অফিচৰ ছুটি হোৱাৰ আগতেই বা ছুটি শেষ হোৱাৰ আগে আগে মই যাবলৈ লাগিব বা কলকাতাৰ পৰা এতিয়া যোৱাৰ সময় হৈ পৰিছে ফিৰি কিন্তু তথাপিও যাওঁতে উদ্যানৰ ফালে মন কৰিবলৈ এবাৰ চাবলৈ মন গ'ল देखने को इच्छा हुई साथ ही साथ जादूगर भी दिखाई पड़ जाता तो और भी मैं उस दिन अकेले ही चल पड़ा जल लुट आना था कैसे তেওঁ ভাবিলে যে এতিয়া যাবই হ'ল আৰু তেনেতে যদি মই উদ্যানৰ ফালে যাওঁ বা লগতে যদি মই চোটা যাদুগৰকো এবাৰ দেখা পাওঁ মানে এটা অনুভৱ কৰিছে সেই পোৱালিটোক এবাৰ চাবলৈ তাৰপিছত মে উছ দিন অকেলে আৰু সেইদিনাখন মই অকলে সেইফালে গৈছিলোঁ আৰু কাৰণ মই সোনকালে আহিবলগীয়া সেইকাৰণে ঘৈণীয়েকক নিলে মানে মহিলাগৰাকীক নিলে নিজৰ স্ত্ৰীক মানে ঘৈণীয়েকক নি পেলাই লেখকে অকলে গৈছিলে 10 वर्ष चुका था मैंने देखा कि उस निर्मल धूप में सड़क के किनारे एक कपड़े पर सूते जादूगर का रंगमंच सजा था मोटर रुकर उत्तर পৰা कैसे 10 বাজি হৈছিলে মই দেখিলোঁ যে এই নিৰ্মল ধূপ মানে ৰ'দৰ ৰাস্তাৰ কাষত कैसे চোটা যাদুগৰ ৰংমঞ্চ মানে সেই যাদুগৰ যিটো সৰঞ্জাম বা মঞ্চটো সজোৱা হৈ আছিলে আৰু মটৰ ৰখি মই नामिছিলোঁ वहीं बिल्ली रोड रही थी बालू आने लगा था ब्याह की तैयारी थी यह सब होते हुए भी जादूगर की बानी में वह पसंदा की तोड़ी नहीं थी जब वह औरों को हंसाने की चेष्टा कर रहा था तब वह जैसे स्वयं कप जाता था जैसे সেইদিনাখন সেই একেই দৃশ্য দেখিবলৈ পোৱা গৈছিলে মানে কি ভালুকে ঠেহ ভাগিব বিচাৰিছে আৰু কি হৈছে বিল্লীয়ে ঠেহ লাগিছে মেকুৰীয়ে তেনেকৈ মানে যিটো দৃশ্য সেইদিনাখন যাদুগৰ যিটো মানে যাদুগৰী খেল সেই খেলটোৱে হৈছিলে কিন্তু সেইদিনাখন আগতে তেওঁ কি হৈছিলে বেলেগক হহুৱাব বিচাৰিছিল কিন্তু আজি তাৰিখত বা চোটা যাদুগৰে কি হৈছে বেলেগক হহুৱাব বিচাৰোঁতে সি নিজেই কপি উঠিছে বা নিজেই কান্দি উঠিছে মানে সেই দিনাখন যিটো খেলৰ মজা সেই মজাটো নাছিলে মানে সেইদিনা मानो उसके रोए रो रहे थे मैं आश्चर्य से देख रहा था खेल हो जाने पर पैसा बटोर कर उसने फिर में मुझे देखा वहाँ जैसे स्वर्ण भर के लिए स्फूर्तिमान हो गया कैसे সেই খেল শেষ হৈছিলে কি কৈছিলে মানুহ উনকে ৰুৱে মানে সম্পূৰ্ণ অংগ প্ৰত্যংগ তাৰ কান্দি আছে মই আচৰিত হৈ চাই আছিলোঁ আৰু খেল সমাপ্তি হৈছিলে সেই খেল সমাপ্তি হৈছে পইচাবিলাক সি বান্ধি মোৰ ভিৰৰ মাজতে মোৰ ফালে চাই আছিলে আৰু মোৰ ফালে চাই স্বৰ্ণভৰ খুব কম সময়ৰ কাৰণে সি ফূৰ্তিবাজ হৈ গৈ পৰিছিলে মেনে उसके पीठ थपथपाते हुए पूछा आज तुम्हारा खेल जमा क्यों नहीं তেতিয়া মই পিঠিত থপথপাই মানে ঢকিয়াই পেলাই সুধিছিলোঁ যে আজি তোমাৰ খেল জমা কিয় নাই বা খেল ভাল লগা কিয় নাছিল মানে कहा है कि आज तुरंत चले आना मेरा घड़ी समीप थे अविचल भाव से उसने कहा कैसे किमान दुख लगा कथा মাকে কৈছিলে যে তুৰন্ত সোনকালে আহিবা মোৰ ঘড়ী চমী মোৰ এতিয়া মানে ঘড়ীৰ চমী মানে কি মৃত্যুৰ আগমনৰ সময় অবিচল ভাৱত সেই মানে চোটা যাদুগৰৰ কথাটো কৈছিলে মানে লেখকৰ মাকে মানে চোটা যাদুগৰৰ মাকে কৈছে যে এতিয়া আজি তুমি সোনকালে আহিবা খেল শেষ কৰি লগতে আহিবা কাৰণ মোৰ কি হয় ঠিক নাই মানে ভাবাচোন কিমান দুখ লগা এটা কথা আৰু মৃত্যুৰ সময় আগমুহূৰ্তৰ যিটো আহ্বান চোটা যাদুগৰ পোৱালিটোৰ মাকে যেতিয়া কৈছে ন সেই আৱেগটো লেখকে প্ৰকাশ কৰিছে ইয়াতে तब भी तुम खेल दिखाने चले आए हो मैंने कुछ कुछ से कहा मुझ मनुष्य के सुख दुख का माप अपना ही संतो है उसी के अनुपात से वह तुलना करता है कैसे দেখিছা কিমান ডাঙৰ কথা এটা কৈছে সৰু ল'ৰাটোৱে তব ভি তথাপিও তুমি খেল দেখুৱাবলৈ আহিছা বুলি লেখকে এটা খঙত কৈছে মেনে কুছ से कहा কিন্তু মনে তেওঁ ক'লে যে মনুষ্য দুখ সুখ সম্পূৰ্ণ সাধনাৰ ওপৰতে নিৰ্ভৰ কৰে উচিত অনুপাত से ही तुलना करता है और तार अनुपातते तुलना হয় उसके मुख पर वहीं परिचित तिरस्कार की रेखा फुट पड़ा और সেইদিনাখন তাৰ মুখত তাৰ পৰিচিত তিৰস্কাৰ যে ঘৃণাৰ ভাৱ উৎপন্ন দেখিবলৈ পোৱা গৈছিলে उसने कहा न क्यों आता नहीं নহ'লে কিয় আহিম যদি মোৰ সেই কথা কি বুলি কয় যে যদি মই এনে ফূৰ্তিত আহোঁ তেতিয়াহ'লে কি হ'ব কাৰণ মোৰ ঘৰত যিটো অৱস্থা আছে মইতো আহিব লাগিব দুসাঁজ বা এসাঁজ ভাতটো মই মোকলাব লাগিব সেই এটা বিৰল এটা দৃশ্য এটা বিৰল এটা শব্দবান ইয়াত প্ৰকাশ কৰিছে और कुछ अधिक कहने में जैसे वह अपमान का अनुभव कर रहा था स्वर्णभर में मुझे अपने भूल मालूम हो गया कैसे আৰু কিছু অধিক কোৱাত সি অপমান অনুভৱ কৰিছে
আৰু কম সময়তে মোৰ কি হৈছে মূল ফুলটো মালুম হয় মই বুজি পাইছোঁ লেখকে বুজি পাইছে যে লেখকে যে গালি পাৰিলে যে ক'লে যে তোমাৰ মা এনেকুৱা বেমাৰ বা তোমাক সোনকালে যাব তথাপি তুমি খেল দেখুৱাব আহিছা কিন্তু যেতিয়া ল'ৰাটোৱে ক'লে যে চোতা যাদুকৰ বাচ্চাটোৱে ক'লে যে কি মনুষ্যৰ সাধনৰ ওপৰতে সম্পূৰ্ণ দুখ সুখ নিৰ্ভৰ কৰে তেওঁ সাধাৰণ তেওঁ কি কৰ্ম কৰে বা তেওঁৰ টকা পইচা সা সম্পত্তি বা সেই খোৱা যোগাৰটো খাবলৈ যদি সময়ত এসমুঠি ভাত নাপায় তেতিয়াহ'লে কি হ'ব সেই ভাতমুঠিৰ কাৰণে মানুহে কৰ্মবিলাক কৰে ন সেই কথাটোকে অনুভৱ কৰাই দিছে লেখকক গম পালানে उसके झूले की गाड़ी में फेंक कर उसे भी बैठाते हुए मैंने कहा कैसे जल्दी चलो मोटर वाला मेरा बताए हुए पथ पर चल पड़ा कैसे তাৰ যিটো গাড়ী যিখন গাড়ী আছিলে ঝুলনা গাড়ী সেই গাড়ীখন মই দলিয়াই পেলাই আঁতৰাই পেলাই তাক বহুৱাই ল'লোঁ মোৰ গাড়ীত আৰু সোনকালে ব'লা বুলি মোৰ ড্ৰাইভাৰক অনুমোদন দিলোঁ মানে ড্ৰাইভাৰজনক ক'লে আৰু মই কোৱা বাটেৰে তুমি যাবা বুলি সি সংকেত দিলে আৰু লেখকে ড্ৰাইভাৰজনক তেওঁৰ গাড়ীত মানে চোতা যাদুঘৰৰ বাচ্চাটোক লৈ ল'লে আৰু বাচ্চাটো যিবিলাক সামগ্ৰী সেইবিলাক পেলাই দলিয়াই দিছিলে কাৰণ সেই মুহূৰ্ত মাকে যিহেতু সোনকালে যাব দিছে ন লেখকৰ অনুভৱ গম পালে যে লেখকে অনুভৱ কৰিলে যে এইটো এটা ডাঙৰ এটা সময় সেই সময়খিনিত মাকৰ ওচৰত থকাটো বিশেষ প্ৰয়োজন সেইকাৰণে লেখকে অতি সোনকালে নিবৰ কাৰণে গাড়ীত ভৰাই লৈছিলে লৈ পেলাই ল'ৰাটোক লৈ আহিছে कुछ ही मिनटों में झुपड़ी के पास पहुंचा जादूगर दौड़कर झुपड़ी में माँ माँ पुकारते हुए घुसा मैं भी पीछे था किंतु स्त्री के मुंह में से वे निकल कर रह गया কিছু মিনিটৰ সময়ৰ পাছতে পাবনটিৰ পাছত দেখিছে ঝুপৰি কাষত পোৱা গৈছিলে আৰু যাদুকৰে পোৱাৰ লগে লগে যাদুকৰ পৰিটো দৌৰি এই ঝুপৰি ফালে গৈ মা মা বুলি চিঞৰি চিঞৰি গুচি গৈছিলে সোমাই গৈছে ঝুপৰিৰ ভিতৰত আৰু ময়ো পাছে পাছে গৈছিলোঁ কিন্তু স্ত্ৰীৰ মুখৰ পৰা মহিলাগৰাকীৰ মুখৰ পৰা বে শব্দ বুলি বে এটা বুলি পেলাই শব্দটো ওলাই নাইকিয়া হৈ পৰিছিলে उसके दुर्बल हाथ उठकर गिर गए जादूगर उससे लिपटा रो रहा था मैं स्तब्ध था उस उज्जवल धूप में समग्र संसार जादू सा मेरे सारे और नृत्य करने लगा कैसे সেই বিৰল দৃশ্যটো বে বুলি কয় মাকৰ মৃত্যু হৈছে হাতখন বে বুলি কয় যেতিয়া সেইটোকে পুতেক ল'ৰাটো দৌৰি গৈছে মাকে আঁতৰ পৰা চিঞৰিছে বে বুলি পেলাই মুখৰ বে বুলি এটা মৃত্যুৰ আগমুহূৰ্তৰ শব্দ আৰু সেই হাতখন মাটিত থমকি পৰি গৈছে যাদুঘৰৰ পাছে পাছে মই গৈছোঁ আৰু মই স্তব্ধ হৈ ৰৈ গৈছিলোঁ আৰু সেই সময় জানো সম্পূৰ্ণ সংসাৰখন যাদুঘৰে নিচিনাকৈ মোৰ চাৰিওফালে নৃত্য কৰি আছে বুলি লেখকে অনুভৱ কৰিব লৈছে সেই দৃশ্যটোৰ কথা কৈছে এটা মৃত্যুৰ আগমুহূৰ্তৰ দৃশ্য মাকে চিঞৰিছে পুতেকক পুতেকে দৌৰি গৈছে আৰু পুতেক ওচৰ নপাওঁতে মাকৰ মৃত্যু হৈছে সেই দৃশ্যটো আঁতৰৰ পৰা অনুভৱ কৰা যি লেখকে সেই দৃশ্যটো ইয়াত প্ৰকাশ কৰিছে আৰু লেখকৰ চাৰিওফালে জানো যাদুঘৰৰ নিচিনাকৈ সম্পূৰ্ণ নৃত্যহে চলি আছে এনেকুৱা অনুভৱ কৰিছে এটা বহুত বেদনাদায়ক দৃশ্য এইটো হৈছে সম্পূৰ্ণ পাঠটিৰ মূল কথাখিনি মূল যিখিনি বিষয়াত উত্থাপন কৰিব গৈছে মূল যিখিনি বাক্যবান প্ৰকাশ কৰিছে লেখকে আৰু চোতা যাদুঘৰৰ লগতে তেওঁৰ সংগী বা তেওঁৰ পত্নীৰ যিটো কাৰুকাৰ্য বা পত্নীৰ যিটো স্থিতি ল'ৰাটোৰ প্ৰতি সেই কথাবিলাক বা মহিলাগৰাকীৰ লগত মাকৰ যিটো আৱেগ অনুভূতি সেই প্ৰকাশ কৰিছে সেই পাঠটিৰ জৰিয়তে চোতা যাদুঘৰ এটা বিৰল কাহিনী যিটো কাহিনীত সৰু যাদুঘৰ ল'ৰাটোৰ এটা অভাৱৰ লগত জড়িত হৈ এটা জীৱন সংগ্ৰাম সৎ পথেৰে আগবাঢ়ি এখন সংসাৰ কেনেকৈ সি আগবঢ়াই লৈ গৈছে ঘৰ পৰিয়াল কেনেকৈ আগবঢ়াই লৈ গৈছে তাৰ এটা মনোমোহা কথা ইয়াতে স্পষ্টভাৱে প্ৰকাশ কৰিব গৈছে এইটোৱে আছিলে কথা মূল পাঠটোৰ এইখিনি আছিলে ভালকৈ চাবা তোমালোকে বিশেষ অসুবিধা পালে কমেণ্ট কৰিবা মোক মানে অতি সহজতে বুজি লোৱা বস্তুবিলাক জানো এখন চিনেমা তোমালোকৰ সন্মুখত ওলাই আছে চিনেমাখনে তুমি সোমাই পৰিব লাগিব তেতিয়াহে তুমি অনুভৱ কৰিব পাৰিবা কি ক'ব গৈছে পাঠটোৰ মূল কথাখিনি মেইন ইয়াত কিবা কৈছে এটা শব্দ সেই শব্দটো তুমি বুজি পাব লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু শব্দ ভাণ্ডাৰখিনি থাকিব লাগিব গোটেই পাঠটোৱে কি ক'ব গৈছে পাঠটোৰ বিশেষ সংকেতটো কি পাঠটোৰ মাজৰ কথাবিলাকে কি প্ৰকাশ কৰিব গৈছে সেইখিনিয়ে মেইন কথা তেনেকৈ আগবাঢ়ি যোৱা দেখিবা তোমালোকৰ কাৰণে একদম বহুত ইজি হৈ গৈছে ইমান টান নহয় পঢ়ি ল'বা 2-3 বাৰ একদম বঢ়িয়াকৈ বুজি পাবা ধন্যবাদ